চন্দ্ৰ আৰু সূৰ্য কেতিয়াও তুলনা নহয়, যাৰ যেতিয়া সময় আহে নিজেই জিলিকি উঠে। মই ভাবোঁ আমাৰ এই প্ৰতিভাৱান শিল্পীসকলো তেওঁলোকৰ নিজৰ কৰ্মৰে উজ্জ্বলিত হৈ উঠে। বিশেষ নকওঁ, মই একচুৱেলি মেথছৰ ছাত্ৰ আছিলোঁ। তাৰপিছত মই ছবিৰ প্ৰতি ভাল পাইছিলোঁ। যেতিয়া মই 2001 চন আমাৰ অসমত এটা বিজ্ঞাপন দিছে, তাত এটা ষ্টাফ আৰ্টিষ্টৰ পদ খালী হৈছিল। মই তেতিয়া মনৰ লগত যুদ্ধ কৰিছিলোঁ। মোক ঘৰৰ পৰা ইয়াত পঢ়িবলৈ পঠাইছে। মই এই প্ৰফেশ্যনটোত যাওঁ নে নাযাওঁ। লাষ্টত মই মনৰ লগত যুঁজি মই আমাৰ অসমৰ ষ্টাফ আৰ্টিষ্টৰ পদত যোগদান কৰিলোঁ। যোগদান কৰি তাৰপিছত মই তাত 10 বছৰ কৰিলোঁ। 10 বছৰ কৰাৰ পাছত মই নিউয়ে পাঠলৈ আহিলোঁ। এতিয়া মই মোৰ প্ৰফেশ্যনক লৈ সুখী। ধন্যবাদ। এই বিনাপানী আৰ্হি আৰ্ট এণ্ড মিউজিক একাডেমীৰ এই যি যাত্ৰা, এই যাত্ৰাত মই কিয় আহিছোঁ? মইতো কৈছোঁ মই কোনো বিশিষ্ট মানুহ নহয়। আজি ভিতৰত মোৰ নিজৰ দাদাৰ নিচিনা ইমান ধুনীয়াকৈ সুললিত সুন্দৰ বক্তব্যৰে সুৰ ৰস সকলো থকা এটা সুন্দৰ বক্তৃতাৰে আপোনালোকক আপ্লুত কৰিছে। মোৰ ভাতৃৰ প্ৰতি উৎপল। তেওঁ নিজে এই কলা সংস্কৃতিৰ তেওঁৰ এজন ব্যক্তি, যশস্বী ব্যক্তি, প্ৰতিষ্ঠিত ব্যক্তি। আমি বিভিন্ন সময়ত একেলগে কামো কৰিছোঁ। গতিকে এই অনুষ্ঠানলৈ আহিলে মোৰহে লাভ হৈছে। আপোনালোকৰ কিমান কি হৈছে মই নাজানো, মোৰ লাভ হয়। আৰু সাংবাদিক হিচাপে মই সদায় এটা কথা অনুভৱ কৰোঁ যে সাংবাদিকসকল সদায় ৰাইজৰ মাজলৈ যাব লাগে। আমি যদি নিজৰ কাৰ্যালয়ত আবদ্ধ হৈ থাকোঁ, আমি জনসাধাৰণৰ কথা আমি নুবুজোঁ, জনসাধাৰণৰ কথা আমি নাজানো। আৰু যিটো ফাৰ্ষ্ট হেণ্ড একাউণ্ট বুলি কয় ইংলিছত বা অসমীয়াত যিটো কয় যে প্ৰত্যক্ষ অভিজ্ঞতা, সেই প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা আমি বঞ্চিত হওঁ। যেতিয়াই সাংবাদিকে জনসাধাৰণৰ সেই প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা বঞ্চিত হয়, তেতিয়াই সেই সাংবাদিকতা হৈ নাথাকে। আমি সাংবাদিকতা কাৰ কাৰণে কৰিছোঁ? আপোনালোকৰ কাৰণে কৰিছোঁ, সমাজৰ কাৰণে কৰিছোঁ। গতিকে মই ভাবোঁ সাংবাদিকৰ প্ৰথম দায়িত্ব হোৱা উচিত সময় সুযোগ সুবিধা পালে জনসাধাৰণৰ মাজলৈ যোৱা, ৰাইজৰ লগত বহি দুই এটা কথা পতা। সংগীত আমাৰ আত্মাক তৃপ্তি কৰাৰ এটা পথ। আৰু কোনো মানুহে ক'ব নোৱাৰে যে মই সংগীত বেয়া পাওঁ, কাৰণ সেইটোৰ স্বভাৱেই নহয়, মানুহৰ স্বভাৱেই নহয় যে সংগীত বেয়া পাওঁ। এই সংগীতে প্ৰতিজন মানুহৰ অন্তৰত বাস কৰে, মানুহজনক জীপাল কৰে। গাব নোৱাৰিলেও সংগীতে মানুহজনক মানুহ কৰি ৰাখে। এই সুন্দৰ কলাটো আপোনালোকে এই প্ৰশিক্ষণৰ যি কাম আৰম্ভ কৰিছে, মই ভাবোঁ সমাজৰ প্ৰথম ভাল কাম এই সংগীত আৰু ছবি জগতৰ পৰা আপোনালোকে বিয়পাই দিছে। আপোনাৰ এটা অভিমত প্ৰকাশ কৰকচোন। আজি অনুষ্ঠানটোত কেনেকুৱা লাগিছে? আজি এই চিত্ৰ প্ৰদৰ্শনীখন উন্মোচন কৰিবলৈ পাই মই খুব সুখী হৈছোঁ। ইমান ধুনীয়া ধুনীয়া ছবি আঁকিছে। ৰহাত বহুত ধুনীয়া ধুনীয়া ভাল ভাল শিল্পী আছে। তেওঁলোকৰ কৰ্মই তেওঁলোকৰ পৰিচয়। ইমান পৈণত শিল্পী যেন লাগে তেওঁলোকৰ হাতৰ পৰশবিলাক। খুব ভাল লাগিছে। মই আশীৰ্বাদ কৰিছোঁ তেওঁলোক যেন আৰু আগুৱাই যাওক, বিশ্বৰ দৰবাৰত যেন একোজন প্ৰতিষ্ঠিত শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা স্থাপন কৰক। ধন্যবাদ ছাৰ। আপুনি একাষাৰ কওক, অনুষ্ঠানটোলৈ আহি আপোনাৰ কেনে অনুভৱ? নাই, সঁচাকৈ অভিভূত হৈছোঁ। আৰু ইমানখিনি সুন্দৰভাৱে আৰু নতুনভাৱেই কামখিনি কৰিছে। আৰু সেইকাৰণে মই কৈছোঁ যে এই নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিৰ মাজত ইমান টেলেণ্ট আছে, ইমানখিনি টেলেণ্ট আমি দেখিবলৈ পাইছোঁ। সঁচাকৈ এওঁলোকক আগুৱাই লৈ যাব পাৰিলে ভৱিষ্যতলৈ অসম তথা ভাৰতবৰ্ষক বিশ্বলৈ তেওঁলোকে আগুৱাই যাব পাৰিব। কিন্তু এইখিনি সময়ত আমিয়ে তেওঁলোকক আগুৱাই নিব লাগিব। এই ক্ষেত্ৰত আমিয়ে আগভাগ ল'ব লাগিব। গতিকে সঁচাকৈ দেখি মই অভিভূত হৈছোঁ। ইমান সুন্দৰ আৰ্ট তেওঁলোকে যে কৰিব পাৰে, এই কথাখিনি দেখি এইখন প্ৰদৰ্শনী অকল ইয়াতে নহয়, সীমাবদ্ধ হ'ব নালাগে। মই বিচাৰোঁ যে অসমৰ বেলেগ ডাঙৰ ডাঙৰ ঠাই আৰু বিশেষকৈ গুৱাহাটীত এই প্ৰদৰ্শন কৰক। নিশ্চয় নতুনভাৱে সজাই তুলিব পাৰিব এই আৰ্টে। ধন্যবাদ ছাৰ। আমাৰ মাজত আছে এয়া শ্ৰীযুত নন্দনমণি শৰ্মা বৰদলৈ, আপোনাৰ অনুভৱটো কওকচোন। আচলতে এই অনুষ্ঠানলৈ মই অতিথি হিচাপে অহা নাই। ইয়ালৈ আহি মই আচলতে নিজেই মই কওঁ যে অনুপ্ৰাণিত হৈছোঁ আৰু নিজেই সমৃদ্ধ হোৱা বুলি ক'ব লাগিব। আৰু এই কলাৰ জগতখন, বিশেষকৈ ছবিৰ জগতখন যে ইমান আগবাঢ়ি গ'ল, নতুন নতুন ফৰ্ম আহিছে, ৰূপ আহিছে, এই কথাটো মই আজি ইয়াত আহি প্ৰথম গম পাইছোঁ।
মই বিশেষকৈ ছবিৰ মানুহ নহয়, মই ছবি আঁকিব নোৱাৰোঁ, কিন্তু ইয়ালৈ আহি দেখিছোঁ যে ইমান সুন্দৰকৈ আৰু ইমান নতুন নতুন ফৰ্ম মই দেখিছোঁ যে গজালেৰে আৰ্ট কৰা হৈছে, সূতাৰে আৰ্ট কৰা হৈছে আৰু এবষ্ট্ৰেক্ট এই আৰ্টবোৰে নতুন নতুন অৰ্থ বহন কৰিছে। এই নতুন যি কলাৰ মই কওঁ যে এইটো মানে মই যিটো তাৰ ৰূপ, এই ৰূপটোৱে মই ভাবোঁ যে আমাৰ যে জগতখন, কলাৰ জগতখনত আমাৰ শিল্পীসকল, শিল্প সমাজখনে আগবাঢ়ি গৈছে আৰু নিৰন্তৰ সাধনা কৰি আছে, তাৰে প্ৰভাৱ। ধন্যবাদ। আমাৰ বসন্তই খুব ধুনীয়াকৈ গীত গালে, কৃষ্ণ কানাই, আৰু ছাৰে বৰুৱা ছাৰে খুব ধুনীয়াকৈ গীত শুনালে, আপোনালোকক আপ্লুত কৰিলে। মই কিন্তু এটাও নাজানো, কিন্তু দুয়োটাই মই খুব অন্তৰেৰে মই বুজি পাওঁ, অনুভৱ কৰিব পাৰোঁ বুলি মোৰ বিশ্বাস। কাৰণ আমাৰ এজন বক্তাই আগতে কৈ গৈছে যে আমাৰ আচলতে সকলোৰে হৃদয়তে গীত থাকে। আমি কণ্ঠৰে তাক কিছুমানে প্ৰকাশ কৰিব পাৰোঁ আৰু কিছুমানে নোৱাৰোঁ। আৰু আবেলিৰ এই আকাশখন যেতিয়া চাই পঠাওঁ, তেতিয়া সদায় এজন চিত্ৰকৰ হ'বলৈ মন যায়। বৰ ধুনীয়া আকাশখন, সূৰ্যাস্তৰ আগৰ যিখন আকাশ, সঁচাকৈ ইমান ধুনীয়া। আৰু মই ছাত্ৰীসকলক এটা কথা কওঁ, আৰু ছাত্ৰীসকলকে নহয়, যেতিয়া কোনো এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ যাওঁ, ছাত্ৰ ছাত্ৰীসকলক এটা কথাই কওঁ, আৰু আজিও ইয়াত বহুত দেখিছোঁ, বহুত ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে যদিও ইউনিফৰ্মত নাই, যে পুৱা সোনকালে উঠিবা। পুৱা যদি তোমালোকে সোনকালে নুঠা, পৃথিৱীখন যে ইমান শংকৰ মাধৱক পাহৰো কেনেকৈ, জাতীয় সংগীত এটি ভগাবি কেনেকৈ, আজান ফকীৰ প্ৰেমতে বন্দী, বিষ্ণু জ্যোতিৰ খুৰ অমৰ সৃষ্টি, কৃষ্টিত নাই কোনো